মই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ ভাল চাগে, আশা কৰোঁ সকলোৰে ভাল হওক। মোৰো ভালে। বৰষুণ দি আছে পৰহিৰ পৰা, সেইকাৰণে ওলাব পৰা নাই আৰু বহুত দিন ভিডিঅ' বনাব পৰা নাই। আৰু এতিয়া আমি পানী চাবলৈ আহিছোঁ পথাৰত, কিমান পানী হৈছে সেইকাৰণে চাবলৈ আহিছোঁ। এতিয়া আৰু এই ভাগিনটোৰ লগত আহিছোঁ। ভাগিন মানে মোৰ মানুহটোৰ বায়েকৰ ছোৱালী, তাইৰ লগত আহিছোঁ ফুৰিবলৈ। আৰু তাইৰ লগতে আহোঁ, মই ক'ৰবাত গ'লে তাইৰ লগতে যাওঁ। আৰু তাই বাটতে আইতাকক লগ পাই বজাৰৰ পৰা তাইক লগি কি আনিছে খোৱা বস্তু সুধি আছে। এয়া পানী দেখিছেনে আমাৰ পথাৰত, মানে গৰুবোৰে ঘাঁহ খাব পৰা নাই, পানী পথাৰখন গোটেই ভৰ্তি। আৰু সেই দাদাজনে জাল পাতিব যায় পথাৰত, জাল পাতিব আহিছে। আৰু মানুহবিলাকে জাল পাতিব ধৰিছে, এইবিলাক জাল পাতি আছে পথাৰত। আৰু কিমান পানী চাওক। কি মাছ লাগিলে তা? তাইক আঙুলি চেপিছে চাওকচোন, ছটা মেলাতে একদম বিহন চাওকখন। আৰু কেনেকৈ ক'লা হৈ আহিছে তাৰপিছত আৰু আহে বৰষুণ, মানে আৰু আহিলে আৰু চাওকচোন। আমাৰ ইয়াতে যেতিয়া বানপানী হয়, এই ৰাস্তাটোত আৰু মন্দিৰৰ চোতালত আৰু সেইফালে ৰাস্তাটোত গোটেইবোৰ পানী হৈ যায়। আৰু এতিয়া আমি বানপানী চাব জিকি গ'লোঁ, ওলাব পৰা নাই, ভিডিঅ' বনাব পৰা নাই। আজি পানী চাবলৈ আহিলোঁ, সেইকাৰণে ভিডিঅ'টো দিলোঁ। তাতো আৰু বৰষুণ ইমান, সেইকাৰণে বনালোঁ। পানী চাবলৈ আহিলোঁ আৰু বহুত দিন ভিডিঅ' আপলোড কৰিব পৰা নাই, সেইকাৰণে ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকে জনাবচোন কেনেকুৱা হৈছে ভিডিঅ'টো, প্লিজ জনাব দেই। আৰু ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। বৰষুণো বহুত দিন ভিডিঅ' বনাবও পৰা নাই, ভিডিঅ' আপলোড কৰিব পৰা নাই, আৰু ওলাই আহিব পৰা নাই ঘৰৰ পৰা, সেইকাৰণে ভিডিঅ' বনাব পৰা নাই। আৰু সকলোৰে ভাল হওক, কুশল হওক, তাৰ কামনাৰে মই মোৰ ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ।